আইবা পাৰিম না ভিতৰক লগিন হাও বৰুৱানী দেখোন আহক আহক ভালে আছে না দাস ভাল ভাল মই এটা হকমত আইছিলো হে কি বা হকম কওকচোন চাইৰ ফালে বন্ধ হৈ আছে না ইথে সেইকাৰণে আমাৰ বাবুৰ তাৰ মানে টিউচন মাষ্টৰটো আইবা পাৰা নাই সেইকাৰণে মই ভাবছিলো আপোনালোকৰ মইনাটোই হাই সেকেন্ডাৰী পাছ কৰিছে আমাৰ বাবুইও ক্লাছ 2 তে গতিকে তাক এনেই যদি অলপমান চাই দিলা হয় হেতুহে কথা হ'ব ৰ'ব মই তাইক মাতি দিম ৰ'ব আপুনি তাইকে সুধি লওক তাইৰ কথা না কি কয় আছে যদি তাইকে মাতি দিয়কচোন মই তাইকে সুধো দিয়ক কথাটো মইনা ইফালে চোন তোক মাতছে ওচৰৰ খুইৰে কি দেউতা মাতছিলি মোক তোক খুইৰে বোলে কিবা সুধে খুৰী কি সুধকচোন আমাৰ বাবুক টিউচন শিকাব লাগছিল তাৰমানে আমাৰ বাবু এইকেইদিন বন্ধৰ কাৰণে টিউচন মাষ্টৰটো আহিবা পৰা নাই দূৰত ঘৰ না সেইকাৰণে আৰু নপৰতে আৰু সি টিউচন নকৰিলে নপঢ়ে মই এনেই পঢ়াব পাৰোঁ কিন্তু ময়ো অলপমান গণিতখন আৰু ইংৰাজীখন টান পাওঁ সেইকাৰণে এইকেইদিন যদি তই চাই দিলি হয় ভাল হ'ল হয় খুৰী টিউচন পাৰবা নাই নেকি মই অলপমান ব্যস্ত আছোঁ এইকেইদিন একো নহয় দে মইনা তই এইকেইদিন চাই দিয়ে তাক সি ক্লাছ 2ত না তোৰ বেছি অসুবিধা হ'ব নাই দে মাষ্টৰটো আহিবা নৰে না সেইকাৰণেহে তোক কৈছোঁ আৰু তোক ওচৰৰ বোলে এনেই শিকাবা নিদো দে পইচা পাতি দিম দে তোক কি লাগে কলি হ'ল সেইমতে দিম আৰু যদি তই ক'বা টান পা তেনেহ'লে আগৰ মাষ্টৰটোক যিমতে দিছিলোঁ সেইমতে তোক দিম দে তই না নকৰবি আগৰ মাষ্টৰটোৰ সমান হ'লেতো বহুত পইচা হ'ব না কৰবা নৰা কৰবা লাগব টিউচন কিন্তু মই দেখোন ইংলিছ ইমান নাজানো তথাপিও সৰু ছোৱালী কিবা শিকাই থৈ দিম দে ক'তনো গম পাব কি কৈছোঁ সৰু বুলিয়ে কম ৰ খুৰী হ'ব দিয়ক হ'লে কৰিম দিয়ক টিউচন আজি গধূলি বেলা 5টা বজাত যাম দিয়ক তাক ৰেডি হৈ থাকবা দিলি হ'ল দে হ'ব দে মই যাম দে এতিয়া দাস মই যাম দিয়ক দিয়ক টিউচন কৰি পইচা পাম ময়ো বা কি কিনিম সেই পইচা দি খুৰী আছে না বাবুক মাতক মই আহিছোঁ দিয়ক মইনা আহিছা দে ভাল হৈছে দে তই বচোন মই তাক মাতি দিম ৰ বাবু তোৰ টিউচন বাইদেউ আহিছে ধুনীয়া টেবুল চেয়াৰ দি থৈছে কিবাকে 1 ঘণ্টাটো কাটে যাব পাৰিলে হয় আৰু বাইদেউ মই আহিছোঁ দিয়ক আহিছা তুমি দে ভালে হৈছে দে উইলা আজি কি পঢ়বা বাইদেউ কেইটামান মোক ইংৰাজীৰ শব্দ অৰ্থ কৈ দিয়কচোন ভগৱান প্ৰথম দিনা ইংৰাজীৰ শব্দ অৰ্থ আজি কিবা বেলেগ শিকম দে নহ'লে বাবু শব্দ অৰ্থটো কালি কম দে মই হ'ব না নহ'ব বাইদেউ মোক অনলাইন ক্লাছত ছাৰ আহুন কৰবা দিছে স্কুলৰ পৰা আপুনি কৈ দিয়ক দে হ'ব দে হ'লে কি শব্দ কথা কৈ আছোঁ দে মই অৰ্থ কথা লেডিজ ফিংগাৰ লেডিজ ফিংগাৰ মানে নাইছ না তই লেডিজ মানে হৈছে ছোৱালী আৰু ফিংগাৰ মানে হৈছে আঙুলি ছোৱালীৰ আঙুলি দে লেখ লেডিজ ফিংগাৰ মানে হৈছে ছোৱালীৰ আঙুলি কিবাকে এটা ক'লো ৰ হৈছে হবান আৰু বাকী কেইটা কি হয় বাইদেউ এইবাৰ কুকুম্বাৰ মানে কি কওক কুকুম্বাৰ মানে কি আছিলে হে ভগৱান পাহেললো বাইদেউ কওক মই লেখা ৰখি আছোঁ নাৰিকল হবান কুকুম্বাৰ মানে নাৰিকলে আছিল দে লেখ কুকুম্বাৰ মানে নাৰিকল কুকুম্বাৰ মানে দুহু চাৰে কালি তিয়া বুলি কৈছিল বাইদেউ দুহু নাৰিকল বুলি ক'লা কোনটো বা শুদ্ধ এতিয়া বাইদেউ ইমান নাইছনে নেকি মই এটা বেলেগ সুধি চাওঁ মই জানা বাইদেউ শুদ্ধ কয় না ভুল কয় চাওঁ বাইদেউ পটেটো মানে কি আছিলে আলু আছিল না বিলাহী আছিল মই ইমান সহজটো পাহেৰলো না ধেত তেৰি অলপতো টিউচনি কবাইছোঁ পঢ়ি আহিব লাগছিল ময়ো একদম মস্তা দি মাৰি আহিলোঁ এতিয়া যদি ভুল কওঁ লাজতে পৰিমে বাইদেউ কওক মই ৰখি আছোঁ আপুনি কি ভাবি আছে দেলে পটেটো মানে বিলাহী বাইদেউ পটেটো মানে বিলাহী নহয় আলু টিউচনি খবা আহিছে আপুনি আৰু পটেটো মানে নাইছনে কি টিউচন বাইদেউ আপুনি নিহিকো মই আপোনাৰ তাতে নমস্কাৰ দে আপোনালোকৰ যদি আমাৰ এই টিউচন কৰা ভিডিঅ'টো ভাল লাগছে তেনেহ'লে ভিডিঅ'টো লাইক ভিডিঅ'টো শ্বেয়াৰ আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই আৰু লগতে ওচৰত থকা বেল আইকনটো দাবি দিব থেংক ইউ বাইদেউ কেবেজ মানে কি ইও কিবা প্ৰশ্ন সুধি থাকে বাইদেউ নকলাক দুহু